আজি মই যেটো টপিক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এটো অতিকে গুৰুত্বপূৰ্ণ আৰু অতিকে ইম্পৰ্টেন্ট কাৰণ এই প্ৰশ্নটো মোক বহুতে সোধে হয়তো কেতিয়াবা লগ পালেও সোধে বা মোক বহুতে কোৱেশ্চনো কৰিছে আজি তাৰে বিষয়ে মই বহলাই ক'ব ওলাইছো আৰু সেই টপিকটো হৈছে এফআইআৰ এফআইআৰ কেনেকৈ দিব লাগে এফআইআৰ কোড দিব লাগে এফআইআৰ কেনেকৈ লিখিব লাগে এটসেট্ৰা এটসেট্ৰা কথা এফআইআৰ আমি শব্দটো বহুত শুনিছো আমি প্ৰায় শুনোৱে এফআইআৰ দিব লাগে বা এনেকুৱা তেনেকুৱা কথা কিন্তু কেনেকুৱাকৈ দিব লাগে ক'ত দিব লাগে সেই বস্তুটো সেই প্ৰচেছটো হয়তো বহুতে নাজানে আজি তাৰে বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছো আপোনালোকক অৱগত কৰিম বুলি ভাবিছো এফআইআৰৰ কথা যেতিয়া আমি ক'ম তেতিয়া আমি প্ৰথমে জানিব লাগিব অফেন্স অৰ্থাৎ অপৰাধ কেই প্ৰকাৰৰ আৰু অপৰাধ হৈছে দুই প্ৰকাৰৰ এবিধ হৈছে কগনিজেবল আৰু এবিধ হৈছে নন কগনিজেবল এতিয়া নন কগনিজেবল বা কগনিজেবল কি বস্তু এতিয়া শুনক কগনিজেবল হৈছে সেইবোৰ অপৰাধ যিবোৰ অপৰাধ ডাঙৰ অপৰাধ অৰ্থাৎ মাৰ্ডাৰ ধৰ্ষণ চুৰি ডকাইতি এইবোৰ হৈছে কগনিজেবল অফেন্স আৰু নন কগনিজেবল অফেন্স হৈছে আপোনাৰ সৰু সুৰা মাৰপিট বা ৰাস্তাইদি গৈ থাকিল আপোনাক গাড়ী এখন দিয়াই থৈ গ'ল এনেকুৱা ধৰণৰ যিবোৰ সৰু সুৰা যিবোৰ অপৰাধ এইবোৰ হৈছে নন কগনিজেবল অফেন্স আৰু এতিয়া চাগে আপোনালোকে ভাবিছে যে এফআইআৰৰ কথাত এইবোৰ কথা কেনেকৈ আহিল কগনিজেবল নন কগনিজেবল এইবোৰ কথা কেনেকৈ আহিল এইবোৰৰ বিৰাট ডাঙৰ সম্পৰ্ক আছে এফআইআৰৰ লগত শুনক অৰ্থাৎ এফআইআৰ তেতিয়াহে আমি দিব পাৰিম বা এফআইআৰ আমি তেতিয়াহে আমি লিখাব পাৰিম যেতিয়া কগনিজেবল অফেন্স হ'ব অৰ্থাৎ ডাঙৰ অফেন্স হ'ব অৰ্থাৎ ক্ৰিমিনেল অফেন্স হ'ব যেনে মই আপোনাক কৈ থৈ দিছো কগনিজেবল অফেন্স মানে হ'ল মাৰ্ডাৰ ধৰ্ষণ ডকাইতি চুৰি ইত্যাদি ইত্যাদি এইবোৰ ঘটনা আপোনাৰ লগত বা আপোনাৰ ওচৰৰ কাৰোবাৰ লগত বা আপোনাৰ ৰিলেটিভৰ লগত যেতিয়া হ'ব তেতিয়া আপুনি প্ৰথমতে কাম হ'ব পুলিচ ষ্টেচনত গৈ ইয়াৰ বিষয়ে জনোৱাটো আৰু তাত গৈ যিয়ে চাৰ্জত থাকে বা যিয়ে ডিউটিত থাকে তেওঁ গৈ আপুনি গোটেইখিনি কথা বহলাই ক'ব লাগিব আৰু সেই পুলিচ বিষয়াজনৰ মেইন কাম হ'ব গোটেইখিনি কথা লিখা আৰু তেওঁ এফআইআৰখন ৰেজিষ্টাৰ কৰা এতিয়া কম আপোনাক এফআইআৰখন কেনেকৈ লিখিব এফআইআৰখন আপুনি এনেকুৱাকৈ লিখিব আপোনাৰ যি ঘটনা হৈছে যি ঘটনাখিনি হৈছে আপোনাৰ লগত বা আপোনাৰ পৰিয়ালৰ লগত সেই গোটেইখিনি কথা বহলাই লিখিব লগতে তাতে টাইম দিব ডেট দিব প্লেচ দিব গোটেইখিনি কথা সবিশেষ লিখি আপুনি এফআইআৰখন প্ৰস্তুত কৰিব লাগিব তাতে কোনো ঘটনা আপুনি নিলিখাকৈ নাথাকিব যি ঘটনা আপোনালোকৰ লগত হৈছে আৰু এই যিখন এফআইআৰ আপুনি দিব যাব এই এফআইআৰখন আপুনি লিখিত আকাৰেও দিব পাৰে বা অৰেলি দিব পাৰে অৰ্থাৎ মুখেৰে কৈও দিব পাৰে আৰু যদিহে আপুনি মুখেৰে কয় তেতিয়াহ'লে সেই চাৰ্জত বা সেই পুলিচ ষ্টেচন সেইখিনি সময়ত যিজন পুলিচ বিষয়া থাকিব তেওঁৰ দায়িত্ব হ'ব তেওঁ সেইখিনি গোটেই লিখি ৰাখা আৰু তাৰ পাছতে এফআইআৰখন ৰেজিষ্টাৰ কৰা এতিয়া আপুনি এফআইআৰখন প্ৰস্তুত হ'ল আপুনি এফআইআৰখন দিব গ'ল পুলিচ ষ্টেচনত যদিহে কিবা কাৰণত পুলিচ বিষয়াজনে আপোনাৰ এফআইআৰখন ৰেজিষ্টাৰ কৰিবলৈ ৰিফিউজ কৰে অৰ্থাৎ তেওঁ নকৰোঁ বুলি কয় বা কিছু বাহানা কৰে বা তেওঁ মুঠতে আপোনাৰ ৰেজিষ্টাৰ কৰিব নোখোজে এফআইআৰখন তেতিয়া আপুনি তেওঁৰ কমপ্লেইনো দিব পাৰে কাৰণ এজন পুলিচ বিষয়াৰ যিজনে দায়িত্বত থাকে তেওঁৰ দায়িত্ব থাকে যে তেওঁ এনেকুৱা ধৰণৰ অপৰাধৰ কথা যদি লৈ কোনোবা এফআইআৰ দিব যায় তেতিয়াহ'লে তেওঁৰ দায়িত্ব থাকে তেওঁ সেইখিনি গোটেইখিনি শুনা বা লিখা আৰু লগতে এফআইআৰখন ৰেজিষ্টাৰ কৰা আৰু এটা কথা যেতিয়া আপোনালোকে এফআইআৰখন দিব যাব তেতিয়া আপোনালোকক যদি কোনোবা পইচা খোজে বা এফআইআৰখন দিয়াৰ কাৰণে যদি কিবা খৰচ খোজে তেতিয়াহ'লে আপোনালোকে নিদিব কাৰণ এইখন ফ্ৰী অফ কষ্ট আপোনালোকে দিব পাৰিব আৰু যিখন এফআইআৰ আপোনালোকে দিব সেইখনৰ জেৰক্স কপি এটা আপোনাৰ সাইন থকা জেৰক্স কপি এটা আপোনালোকে লগত লৈ আহিব নাপাহৰিব এনেকুৱা ধৰণৰ যদি কিবা কোৱেশ্চন আছে এফআইআৰ ৰিলেটেড আপোনালোকে তলৰ কমেন্ট বক্সত মোক কমেন্ট কৰি সুধিব পাৰে মই নিশ্চয়কৈ উত্তৰ দিম আৰু যদি বেলেগ প্ৰশ্নও কিবা সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে এই ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এৰিছো নমস্কাৰ